এভৰিৱান গুড মৰ্নিং মই ৰীমাশ্ৰী মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া মই গা পা ধুই আহি মানে ঘৰৰ কাম চাম কৰিলোঁ আৰু মানে বাহিৰৰ কাম কিবা এটা কৰিবলগীয়া থাকে ন, গাঁৱৰ মানুহ যিহেতু চোতাল তোতাল সাৰিব লাগে সেইটোৱে আৰু সেইবিলাক কাম হৈ গৈছে আৰু এতিয়া মই চাহ পানীও খালোঁ আৰু সকলোৱে খাইছে ঘৰত আৰু এতিয়া লাগে পাকঘৰত মানে ভাতৰ কামত লাগিব লাগে, সেয়েহে ভাবিছোঁ তেনেহ'লে বলকচোন পাকঘৰলৈ যাওঁ। আৰু ঠাণ্ডা লাগে ন গা পা ধুই আৰু এতিয়া ঠাণ্ডা ছিজন হৈছে যিহেতু সেইটো কাৰণে চুৱেটাৰো পিন্ধি লৈছোঁ। আৰু মই ভাত মানে যোৱাকালি ৰাতিৰ ভাত অকণমান আছিলে, পেলাই দিবও বেয়া লাগে আৰু তেনেকৈ মানে খাবলৈও বেয়া লাগে, মানে ঠাণ্ডা ন সেইটোৰ কাৰণে। আৰু সেয়ে ভাবিছোঁ বলকচোন মই কেনেকৈ বনাওঁ আৰু মানে এনেকৈ ওলাই লৈছোঁ থাল এখনত আৰু এইটো এয়া মই তেলটো গৰম কৰি ইয়াতে তেজপাত আৰু জিৰা দিলোঁ, অকণমান গোটা জিৰা দি দিলোঁ, মানে ফুটাই ল'লোঁ আৰু এইখিনিতে মই এতিয়া জ্বালা পিঁয়াজ দি দিম। আৰু ইয়াতে মই নহৰু অকণমান দি দিলোঁ, থেতেলি লোৱা। মানে এনেকুৱাকৈ বনাই খালে ভাল লাগে আৰু ঠাণ্ডা খোৱাতকৈ এনেকুৱাকৈ বনাই খালে ভাল লাগে কিবা এটা। আৰু ইয়াতে মই অকণমান হালধি দিম, একদম মানে অকণমান দিছোঁ, বেছি দিয়া নাই। আৰু ইয়াতে মটৰ দি ল'ম আৰু মই কেইটামান মটৰৰ বাকলিও মানে এৰাই পেলাই দি দিছিলোঁ, সেইটোৱে। আৰু এইখিনিতে সোৱাদ অনুসৰি নিমখো দি দিলোঁ। আৰু মই জুইতে বনাই আছোঁ, এইটো অকণমান সিজালৈকে ভাজিম মানে। আৰু মোৰ এইটো প্ৰায় সিজি গৈছে আৰু ইয়াতে মই এতিয়া ভাতখিনি দি দিম আৰু এইটো মই অকণমান টাইম মানে লৰাই থাকিম, মানে অকণমান গৰম হোৱালৈকে ভালকৈ মিক্স হোৱালৈকে সেইটোৱে লৰাই থাকিম। আৰু মোৰ ভিডিঅ'টো অফ হৈ থাকিলে আৰু এতিয়া মোৰ ভাতৰ থালি ৰেডি। মাংস আছিলে আৰু মোৰ এতিয়া ভাত পানী খোৱা হৈ গৈছে আৰু মই এতিয়া এনেই আজৰি হৈ আছোঁ। সেয়ে ভাবিছোঁ আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ বুলি। যোৱা শনিবাৰ দিনাখনৰ ভিডিঅ' আছিলে, মই ভিডিঅ' দিম বুলি কৈছিলোঁ, পাহৰি থাকিলোঁ আৰু তেনেকৈ মানে সেইটোৱে আৰু পাহৰি থাকিছিলোঁ আৰু সেয়েহে আজি দিম বুলি ভাবিছোঁ। মানে আমাৰ গাঁৱতে বেছি দূৰ নহয়, গাঁৱতে আৰু গাঁৱতে আমাৰ এটা অসম নাট্য সন্মিলন হৈছিলে। তাতে বহুত দূৰৰ পৰা মানে নাটক প্ৰদৰ্শন কৰিবলৈ আহিছিলে নাট্য দলবিলাকে। আৰু সেই নাটকটো 10 তাৰিখৰ দিনা শনিবাৰ দিনাখনৰ নাটকটো মোৰ এটা ভাল লাগিছিলে, মানে নলবাৰী শাখাৰ নাট্যদল আছিলে আৰু সেইটো ভাল লাগিছিলে, সেয়ে মই অকণমান ভিডিঅ' কৰিছিলোঁ, সেইটোৱে আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে কোনোবা মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ থাকিব পাৰে ন নলবাৰীৰ, যিসকলে আছে কমেণ্ট কৰি জনাব। আৰু তেনেহ'লে ভিডিঅ'টো চাওকচোন। আৰু ভিডিঅ'টো স্কুলৰ পৰিৱেশ আছিল, 50 চনৰ পৰিৱেশটো আছিলে কিন্তু দেই, য'ত ডেস্ক বেঞ্চ নাছিল, কোনো ড্ৰেছ নাছিলে, তেনেকুৱা আৰু ভিডিঅ'টো চালে গম পাব, চাওকচোন।
ৰাতিপুৱা উঠাৰ পৰা কাম কৰোঁতেই যায় ৰাতিপুৱা শুই উঠি এই পইতা কৰ্পৰা যি থাকে সেইবোৰ খাই গৰু চৰাব যাব লাগে ৰাতি আকৌ পঢ়িবলৈ নাপাওঁ Iya, sakret tuh, Pak. Pit lah kayak. Mana? Ibu tisya. Apa itu? Udah kan mabuk semua. Ada rungsik aja. Udah malam jai.
Terus genum ragunta. মই তহঁতক কি কৈ গৈছো হা কি কৈ গৈছিলো মই আৰু এইটো ইয়াৰ মেইন পাৰ্টটো হৈছে সিহঁতে মানে কইনা চাবলৈ যাই আছে মানে সেইটোৱে কইনা চাবলৈ আহিছে আৰু সেইটো দেখিবলৈ পাই আছে নহয় কলাকে যে বস্তু আছে সেইটো আপোনালোকে জানিবনে নাই নাজানো সেইটো হৈছে ৰাভাসকলৰ ট্ৰেডিশ্যনেল বস্তু যি তাক মানে আমি জঙা বুলি কওঁ জঙা আপোনালোকে নাজানিবও পাৰে সেইটোৱে আমাৰ ৰাভাসকলৰ ট্ৰেডিশ্যনেল বস্তু হয় এইটো য'ত কিবা এটা সকাম হ'লে মানে সেইটো থাকিবই আৰু